একদম পুৰা বিহু বিহু ন নবৌ মেইন বস্তুটো এইটোৱে নহয় জানো। নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু নতুন ভোগালী বুলি সকলোৱে নতুনটো আয়োজন কৰিছে। বাকী আমাৰ ঘৰতো অকণমান কিবা কিবি আয়োজন কৰিছোঁ। বাকী আপোনালোকক তাকেহে অকণমান দেখাম বুলি ভাবিছোঁ আৰু গতিকে মোৰ যদি ভিডিঅ'টো চাই থাকে আপোনালোকে দেখা পাব আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাকো আশীৰ্বাদ কৰিব যাতে প্ৰতি বছৰে আমি ভালদৰে থাকিব পাৰোঁ আৰু আশীৰ্বাদ কৰিব সেই বুলি আৰু আমাৰ ঘৰত বিহুৰ এয়া প্ৰস্তুতি চলি আছে আৰু দেই বৌ পুৰা পিঠা খুন্দি আছে আৰু মা কামত লাগি আছে আৰু এইকেইদিনাখন মানে পুৰা ভোগালী বিহুৰ একদম পুৰা ঘৰত কাম চলি আছে। এইফালে আমাৰ ঘৰতো এটা ঢেঁকী আছে, মানে প্ৰায় মানুহে পিঠা খুন্দিবলৈ আহে। ইয়াত বেছি ঢেঁকী নাই গাঁওখনত আৰু সেইকাৰণে বাকী মানুহৰ লগতো চাহ তাহ দিয়া মেলা কথা বতৰা পতা সেনেকৈ কৈ মানে প্ৰায়খিনি সময় গুচি গৈছে। সেইকাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিবলৈ পৰাই নাই। গতিকেলৈ ভাবিলোঁ আজি যিহেতু উৰুকা আৰু উৰুকা দিনাখনেই মই বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু যিহেতু কালিলৈ আৰু বিহুৰ দিনা একেদিনাখনেই মই কালিলৈ ব্লগটো দিম আৰু চাব আপোনালোক সকলোৱে। সেই বুলিয়ে বোলো আজি ব্লগটো মই বনাওঁ বুলি ভাবিলোঁ। বতৰটো এইবাৰ কেনেকুৱা কৰিছে, বিহু যেন লগাই নাই। কাপোৰ কানিবিলাকো ভালকৈ শুকোৱা নাই। চাওকচোন আপোনালোকো কেনেকুৱা বতৰ কৰিছে, আন কিবাৰ দৰে যেন বিহু লগাই নাই। আৰু ভোগালী বিহু বুলি বহুত কিবা কিবিয়েই মানে আয়োজন কৰা হৈছে। কিনো আয়োজন কৰিছোঁ আমাৰ ঘৰতনো ভোগালী বিহু বুলি, তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। বাকী মানে বনোৱা মেলা হৈ গ'ল, কিন্তু মই ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু আজিহে আপোনালোকক দেখাম। কাৰণ বনাই থাকিলে মই কেমেৰাটো লৈ থাকিলে বহুত প্ৰব্লেম হয়, বনাব নোৱাৰোঁ আৰু সেইকাৰণে বনাই মেলিহে মই ভিডিঅ' কৰি থৈছোঁ আৰু আজি আপোনালোকক দেখাম। বাকী মোৰ ভিডিঅ'টি চাই থাকিব আপোনালোকে। আৰু এয়া হৈছে নাৰিকলৰ গুড়ি। মই তিলপিঠা যিহেতু নাখাওঁ সেইকাৰণে এনেকৈ নাৰিকল আৰু চেনি দি বনাম বুলি ভাবিছোঁ। আৰু এয়া হৈছে তেলপিঠা, অকণমান দেখাম আৰু আপোনালোকক। আৰু এয়াই বিহু বুলি ভোগালী বিহু আৰু অকণমান আমাৰ ঘৰত আয়োজন কৰা হৈছে। আৰু এইফালে আকৌ মই দেখাবলৈ লৈছোঁ আপোনালোকক তিলপিঠা আৰু চেনি আৰু নাৰিকলে বনোৱা পিঠা। মানে সেইটো তিলপিঠাৰ আকাৰে হ'ব, কিন্তু তথাপিও মই তিলপিঠা বুলি নকওঁ, মানে ইয়াত নাৰিকল আৰু চেনি দিয়া পিঠা বুলিয়ে কৈছোঁ, কাৰণ তিল নাই দিয়াৰ কাৰণে। আৰু দুইটা বৈয়ামত এক্সট্ৰা ভৰাই থৈছোঁ, নহ'লেতো চিনি পোৱা নাযাব। আৰু ইফালে মিঠৈ আছে আৰু ইয়াৰ ভিতৰত দিছোঁ নাৰিকল। এইফালে নিমকি বনি আছে। আৰু এয়া হৈছে মুড়ি বজাৰৰ পৰা কিনি আনিছে, বৰ বেছি অনা নাই, কমকৈ আনিছে। আৰু এয়া চিৰাও কমকৈ আনিছে, মানে ইমান আমাৰ ঘৰত চিৰা জলপান খোৱা নহয়, কোমল চাউলহে খোৱা হয় বাৰু। কোমল চাউলৰ জলপান বস্তুটো এইটোৱে নহয় জানো, আৰু কালিলৈ এইটো ভঙা হ'ব আৰু এইফালেও হৈছে মানে দৈ, বাকী কালি হ'ব আৰু এইখিনি নতুনকৈ ভৰাইছে কাৰণে ইমান বেছি হেৰি হোৱা নাই বাৰু। কোমল চাউলো আয়োজন কৰা হৈছে। চিৰা বৰকৈ নাখায় বাৰু মাহঁতি, কাৰণে কোমল চাউলো অকণমান হেৰি কৰিলে আৰু ভাজিলে। আৰু আমাৰ ঘৰত বিহুৰ কি আয়োজন কৰিছে সেয়া আপোনালোকক অকণমান দেখাই আছোঁ। কিন্তু আৰু এটা বস্তু বাকী আছে, গতিকে সেই বস্তু আমাৰ বিহু মানে বনাওঁ বিহু বুলি নহয়, যেতিয়াই তেতিয়াই বনাই থকা হয়। আৰু কিনো বাকী আছে, বাকী ভিডিঅ'টো চাই থাকক, তেতিয়া মই আপোনালোকক দেখাব পাৰিম। এয়া মই মালপোৱা বনাবৰ কাৰণে ভালকৈ সানি লৈছোঁ, মানে হাতেৰে ভালকৈ সানি ল'লে বেছি ভাল হয়, ধুনীয়া হয় মালপোৱা। আৰু এনেকৈ মই আধা ঘণ্টা থৈ দিলোঁ, আৰু আধা ঘণ্টা সময় থোৱাৰ পিছত এয়া মালপোৱা মই বনাই আছোঁ। জুইতে বনাম, কাৰণ বিহু বুলি অলপমান বেছিকৈ মই মালপোৱা সানিছোঁ, আৰু সেইকাৰণে মই জুইতে বনাম। আৰু এইফালে মই মালপোৱা বনাই আছোঁ আৰু হৈ গৈছে। চ' কেনেকুৱা হৈছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এয়া হৈছে উৰুকাৰ ৰাতিৰ সাঁজ, আৰু ময়ো এতিয়া ভাতটো খাই লওঁ। গুড নাইট, কালিলৈ আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম।
হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা মই কাম বন কৰি মাহঁতকো সেৱা লৈ মেলি চাহ তাহ খাই আজৰি হৈছোঁ। আৰু এতিয়া আমাৰ প্ৰধান কাম হৈছে নামঘৰলৈ যোৱা, কাৰণ নামঘৰত মেজি গৈ গোটেই গাঁৱৰ ৰাইজে সেৱা লোৱা হয় আৰু তাতে শৰাইও দিয়া হয়। গতিকে মই আপোনালোকক অকণমান আমাৰ নামঘৰ পৰিৱেশটো দেখাম বুলি ভাবিছোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টি চাই থাকিব, তেতিয়াহে দেখিবলৈ পাব। আৰু গতিকে মই এতিয়া ওলাই মেলি লওঁ, আপোনালোকে খালি মোৰ ভিডিঅ'টি চাই থাকিব। A few moments later. আৰু এতিয়া একদম পূৰা বগা হৈ লৈছোঁ, এইফালে গামোচা। আৰু এতিয়া নামঘৰলৈ যাওঁ। এয়া আমাৰ মিষ্টাৰ ক'ৰবাত খেলি আছিলে, এতিয়া মই ফোন কৰিলোঁ মোক লৈ যাবলৈ, কাৰণ মাহঁত গ'ল। মই অকলে অকলে যাবলৈ বেয়া পাওঁ। আৰু এইফালে আমাৰ ৰিচান চাওঁ, ৰিচান, সেইটো ৰিচান আমাৰ বা চুমা এটা দি দিয়া, চুমা এটা দি দিয়া। অঁ, আমাৰ ইছনে চুমা দিছে দেই। তো এতিয়া আমি নামঘৰলৈ গৈ থাকোঁ। বাকী নামঘৰত মই অকণমান পাৰিলে ভিডিঅ' কৰিম বাৰু, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি গৈ থাকোঁ ন। আৰু আমি আহি নামঘৰ পালোঁহি, আৰু এইফালে নামঘৰত মই বহি আছোঁ। আৰু এইবিলাক মানুহবিলাকে চবেই নিজৰ নিজৰ কথা পতাত ব্যস্ত, আৰু নিজৰ নিজৰ কামবিলাক কৰি থকাটো ব্যস্ত হৈ আছে। আৰু এয়া আমাকো দিলে প্ৰসাদ খাবৰ কাৰণে। মই কৈছিলোঁ ভিডিঅ'টিত আপোনালোকক যে নামঘৰত শৰাই দিয়া হয় বুলি, আৰু সকলো গাঁৱৰ ৰাইজে মেজি গুৰিত সেৱা ল'বলৈ আহে। আৰু আজি মোৰ ভিডিঅ'টি ইমানেই আছিলে। নামঘৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি নামঘৰৰ পৰা আহি আছোঁ, তামোল অকণমান খাই আছোঁ। কেনেকুৱা লাগিছে? ইফালে নবৌ প্ৰসাদ লৈ আহিছোঁ গৈছে, আৰু মই পিছে প্ৰসাদ মাকে দি পঠালোঁ। বেটাক মানে পঠাই দিলোঁ, পাপা স্কুটি লৈ আহিছিলে যিহেতু। মাৰো লগত গ'ল। মই খোজে খোজে আহি আছোঁ নবৌৰ লগত। অকণমান নামঘৰৰ পৰা মানে আমাৰ ঘৰলৈ অলপমান দূৰ, বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব। আৰু এতিয়া আমি ঘৰলৈ খোজে খোজে আহি আছোঁ। আৰু তো আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। কালি উৰুকা দিনাখনো মই অকণমান কিবা কিবি যি পাৰিছোঁ দেখাইছোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টি চাব, আৰু নিজৰ বুলিহে। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে আজি। আৰু এতিয়ালৈ ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকে চাব, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।